ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোকে এটা বিনম্ৰ অনুৰোধ, যোনে যোনে এতিয়ালৈকে পাৰ্ট 1 চোৱা নাই, আই বাটন নাইবা ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি পাৰ্ট 1 চাই ল'ব। গতিকে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা ভাবিলে জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে। কি ভাবি আছে ইমানকে? এবাৰ দে এইবোৰ কথা শুনচোন। এটা কথা মন পৰিলে মই জানানে? নুশুন কি কথা? আমি যে কলেজ বাংদি যে মুভি চাব গৈছিলোঁ, তোৰ মনত আছেনে নাই? আছে ন? ঐ চা, কিয় কান্দিছ তই? আৰে তই কিয় টেনশ্যন লৈছ? তই ঠিক হৈ যাবি অ'। ৰ হেল্ল' হেল্ল' বাইদেউ। হয় কওক ছাৰ। আপুনি ক'ত আছে এতিয়া? মই অলপ ওলাই আহিছোঁ ভণ্টিৰ লগত। কওকচোন। আপোনাৰ ভণ্টিৰ কথাটো ক'বলৈ আপোনাক ফোন কৰিছোঁ। হয় কওক। তাইৰ হাতত আৰু বেছি সময় নাই। কি কয়? আৰে আপোনালোকে ইমান দিন কিয় কৰিছে নহ'লে? আপুনি যদি বিচাৰে আমিতো অপাৰেশ্যন কালিয়ে কৰিব পাৰোঁ। ঠিক আছে, মই ৰেডি আছোঁ। আপোনালোকে প্লিজ জল্দি কৰক হা। ঠিক আছে তেনেহ'লে কালি তাইৰ অপাৰেশ্যনটো ৰাখি দিওঁ। হয়, তাইক লৈ কালি কেয়াৰত ৰাখি যাম। হ'ব দিয়ক। বা কোনে ফোন কৰিছিলে? ডাক্তৰে। কি ক'লে? তই যে সোনকালে ভাল হ'বি সেইটো খবৰে দিলে মোক। আৰু বা মই জানো তই মিছা কৈ আছ। মই যে আৰু বেছি দিন নিটিকো মই জানো। চা, যি টি কথা কৈ নাথাক আৰু এতিয়া মোৰ খং উঠিব নহ'লে, বুজিছ নহয়? শুনচোন বা, এটা কথা সুধিব আছিলে। শুন। ৰিহানৰ খবৰ কি? হা? ৰিহানৰ খবৰ কি? ৰিহান ঠিকে আছে। সি চাগে মোক পাহৰিলে। নাই তোক আৰু সি কিয় পাহৰিব কচোন? পাহৰিলেতো ঠিকেই আছিলে। সি চাগে মোক বেয়াই পায়। নাপাবনো কিয়? মই তাক কিমান হাৰ্ট কৰিছোঁ। নাই কিয় বেয়া পাব? সি তোক বেয়া নাপায় তোক। আৰু চা, তই এতিয়া ইমান এইবোৰ ভাবি নাথাক। আগতে তই ঠিক হৈ ল, বাকী চব ঠিক হৈ যাব, শুনিছ? আহিলে নেকি তুমি? কি খবৰ? আছো ভগৱানৰ আশীৰ্বাদত বাচি আছো আৰু বহুত দিন মূৰত লগ ধৰিলো দেই, ভাল লাগিছে আৰু চবেই টাইম ওলাই কিনে আহিলে যে এইটোৱে ভাল লাগিছে। সকলোবোৰ থাকিও কিবা এটা তইনো কাৰ কথা কৈ আছ? আছিলে তাৰ পাগল, সি নিজেও ভাবিছিলে ৰামকো কোৱাইছিলে। ঠিকে কৈছা। এতিয়াতো সি ক'ত? আৰু জানা বাঞ্জি, সি কোনোবা এজনী ছোৱালী ভাল পাই আছিলে আৰু মোক সি তোৰ কি হৈছে? এনেকে চিন্তা কৰি আছো যে? ত্ৰিছাৰ কথা ভাবি আছোঁ। বাবা, ল'ৰাটোৱে প্ৰেমত পৰিছে দেই। তই ঠিকেই ভাবিছ, কিন্তু মই মনৰ কথা ক'বলৈ ভয় লাগে জানা। তাই বা মোৰ বিষয়ে কি ভাবিব যদি মই তাক ভাল পাওঁ বুলি কওঁ? শুন, পিছত কি হয় সেইটো ভাবিব নালাগে। তই তোৰ মনৰ কথাটো তাইক কৈ দে। কি ঠিক তাইও তোক ভাল পাই থাকিব পাৰে মনে মনে।
তই ঠিকেই কৈছিস না মই তাক কালিয়ে যাই কেনে প্ৰপ'জ কৰিম আৰু এইখিনি তুই উৎসাহ দিয়াৰ কাৰণে বহুত বহুত দে মই দেখাম তাৰ পিছদিনাই চাগে এই ক'ত পাবলৈ ওলাইছিল টিকটক কৰি তাক সুধিলোঁ মই ক'ত যা কি কৈছে ৰ মই আহি কিনি ক'ম বোলে হেপী আছিল দেই কিন্তু 10-15 মিনিট পিছতে আকৌ ঘূৰি আহিম মনটো কিন্তু খুব বেয়া ফূৰ্তি হ'ল নকওঁতে গুচি গ'ল কি বা কথা আছিল লগ পাইছিলা নেকি তাৰ পিছদিনাই চাগে ঐ তই ইয়াতে অকলে অকলে বহি আছ যে তোৰ ঘৰত গৈছোঁ তই ঘৰতো নাই কালিৰ পৰা আৰু তোক ইমান কল কৰিছোঁ বাৰু ফোনটো উঠাব পাৰা সেইবিলাক বাদ দে তই ইয়াত কিয় আহিছা সেইটো ক আছে বোলে তোৰ মায়ে তোৰ ঘৰত কিমান চিন্তা কৰে তই জানা আৰু তই এইবিলাক কি কেতিয়াবা খেয়া হলি পেলাই এইটো জানা ৰাহুল এই প্ৰেম চেম কৰাতকেতো এই চিগাৰেটডালে ভাল এই নিজেও জ্বলে আৰু মোৰ বিয়াখনকো জ্বলায় ঐ কিন্তু তোৰ 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 হৈছে কি কচোন কিন্তু তাইতো মোৰ কেৱল হৃদয়খনক জ্বলাইছে তোৰ হৈছে কি হা তোৰ হৈছে কি চোন বল বল ঘৰত বল 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 তোৰ কি হৈছে যাম কান্দিছ কিয় তই বল 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 কান্দা নাই বল 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 ঘৰত নাজানো যাম ক'ত বল 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 বলচোন বল যাম বল আৰু তাক মই দেখাই নাই আশা কৰোঁ য'তে আছে ভালে থাকক আমি এইটো বিচাৰোঁ কালিতো এনে ছুটি আছে কালি এবাৰ আৰু লগ ধৰোঁ আমি তেন্তে এটা কাম কৰোঁ ব'লা অকণমান মল চলে ফুৰি আহোঁ পিছে চিধা খাই আহোঁ নে কি কোৱা ব'লা ব'লা ৰাহুলটো এতিয়ালৈকে আহি পোৱা নাই বাকী দুজনতো নাহো বুলি ক'লে তাৰ দেৰি নহয় আজি বা কিয় দেৰি হ'ল ইমান তুমি এটা কাম কৰা তাক এবাৰ ফোন কৰা তাকে ৰ'বা প্ৰাঞ্জিত আৰে কি হ'ল প্ৰাঞ্জিত ৰীনা ৰিহান অকণমান জিৰাই লোৱাচোন জিৰাই লোৱা এই ৰিহান পৰি আছে কি কোৱা বলা তুমি এনে যোৱা বলা মই মিতালি কৈ আহোঁ যোৱা বা অলপ পিছত মোৰ অপাৰেশ্যন আছে মোক ৰিহানক চাব বৰ মন গৈ আছে কি ঠিক কালিৰ পৰা থাকোঁ নে নাথাকোঁ চুপ থাকিব কৈছোঁ ন সদায় এটা কথাতে কিয় কৈ থাক কচোন মইতো কৈছোঁ ন তই ঠিক হৈ যাবি এতিয়া ব'ল মিতালি ৰাহুল তই ইয়াতে যে ঐ কি হ'ল কথা আছে তোৰ পৰা ৰচোন দেই বা ক না তই নিশ্চয় মোৰ পৰা কিবা লুকাইছ তই কবিনে বা তোৰ পৰা মই কথা লুকাইছোঁ আৰু প্ৰথম কথাটো কি জান ৰিহানে ভোকে পিয়াহে গোটেই দিনৰ দিনটো এজোপা গছৰ তলত ৰখি থাকে তই জান আৰু ছেকেণ্ড কথা তই মৰা খবৰটো মই তাকে দিছিলোঁ বুজিছ সেইটো কথা অকল ময়ে কৈছিলোঁ আৰু আজি চবতকৈ ডাঙৰ কথাটো কি জান ৰিহান আৰু আমাৰ মাজত নাই এতিয়া ৰিহান ক'ত আছে এতিয়াও সেই ক'ত গছজোপাৰ তলতে আছে ভণ্টি
দেখাছে সেইটো সিমান দিনে জীয়াই থাকিব ন এতিয়া খালি ইমান প্ৰাৰ্থনা কৰ তাৰ আত্মাই যাতে সদ্গতি পায় ইয়াক নিয়াকে ব্যৱস্থা কৰিছেনে এম্বুলেঞ্চ মাতিছোঁ নাই তাক কোনো ক'তো নিব নোৱাৰে নাই ৰিয়ান উঠ না ৰিয়ান মাতিছা ৰিয়ান ভণ্টি ভণ্টি মিতালী মিলন হলে যে কেৱল প্ৰেম সেয়া নহয় ত্যাগ আৰু অপেক্ষাৰ আন্তনা কাৰণ মৰমে 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 কথা ভাবিলে জানা জোনাক উপচি পৰে